আমাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ এটি ভিডিঅ' আপলোড কৰিবলৈ লৈছোঁ তোমালোকৰ কাৰণে মানে নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ পাঠ আছে ভাৰতৰ ৰাজনৈতিক দল। ইয়াৰ কেইটামান অতি চমু প্ৰশ্ন উত্তৰ দিবলৈ মই ইয়াত চেষ্টা কৰি আছোঁ, যিবিলাক আগন্তুক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। মোৰ লগে লগে যদি তোমালোকে মনে মনে অলপ পঢ়ি যোৱা, নিশ্চয় তোমালোকৰ উপকাৰ হ'ব। মই আশা ৰাখি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। চীন দেশ। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। চীন দেশ। তাৰপিছত কৈছে আমেৰিকাত থকা দলীয় ব্যৱস্থাটো কি? আমেৰিকাত থকা দলীয় ব্যৱস্থাটো হৈছে দ্বিদলীয় ব্যৱস্থা। কাৰণ আমেৰিকাত মাত্ৰ দুটাহে ৰাজনৈতিক দল আছে। সেই দুটা ৰাজনৈতিক দল হৈছে ৰিপাব্লিক পাৰ্টি আৰু ডেম'ক্ৰেটিক পাৰ্টি। প্ৰশ্ন দিব পাৰে আমেৰিকাৰ উল্লেখযোগ্য ৰাজনৈতিক দল দুটা কি কি? ডেম'ক্ৰেটিক পাৰ্টি আৰু ৰিপাব্লিক পাৰ্টি। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা বা কোৱা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হৈছে সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। আকৌ কৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলৰ বহুতো কাৰ্য আছে, তাৰ ভিতৰত এটা কাৰ্যৰ কথা কৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। পিছৰ প্ৰশ্নটোত কৈছে অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। একেবাৰে সহজ প্ৰশ্ন, AGP, অসম গণ পৰিষদ। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দল কোনটো? ঝাৰখণ্ড মুক্তি মৰ্চা। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দল কোনটো? ঝাৰখণ্ড মুক্তি মৰ্চা। তাৰপিছত কৈছে UPৰ সম্পূৰ্ণ অৰ্থটো লিখা। UPৰ সম্পূৰ্ণ অৰ্থটো লিখা। ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, যাক অসমীয়াত কোৱা হয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতীয় জাতীয় কংগ্ৰেছ। গঠন কৰা হৈছিল 1885 চনত। মনত ৰাখিব। কাৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল? কাৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল? এটা উত্তৰ হ'ব SN বেনাৰ্জীৰ নেতৃত্বত 1876 চনত। 1876 চনত। বহুতে দাবী কৰে এইটো নাকি ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল। আচলতে এইটো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল নহয়, এইটো মাত্ৰ এটা প্ৰেছাৰ গ্ৰুপহে আছিল, প্ৰভাৱ সৃষ্টি আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী। NDA ৰ সম্পূৰ্ণ অৰ্থ লিখা। নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। ভাৰতৰ প্ৰথম আঞ্চলিক দল কোনটো? ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল বা দল কোনটো? DMK। সংক্ষেপে হ'ব DMK, আৰু সম্পূৰ্ণকৈ লিখিলে লিখিব লাগিব দ্ৰাবিড় মুনেত্ৰা কাজাগাম। দ্ৰাবিড় মুনেত্ৰা কাজাগাম। ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া? ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল? জানা কোনোবাই? এয়া হৈছে 1977 চনত। 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ কেন্দ্ৰত গঠন কৰা হৈছিল। এতিয়া প্ৰশ্নটো মৰ্চা চৰকাৰ কি? পিছৰ ভিডিঅ'টোত মই তোমালোকক বুজাই দিম মৰ্চা চৰকাৰ কাক বোলে। মৰ্চা চৰকাৰৰ দুখ আৰু গুণ পিছৰ ভিডিঅ'ত ভালদৰে বুজাই দিম। বিৰোধী দলৰ সবল ভূমিকা থকা উল্লেখযোগ্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ৰাষ্ট্ৰ দুখনৰ নাম লিখা। বিৰোধী দলৰ ভূমিকা য'ত আটাইতকৈ বেছি। আমি জানো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড বা গ্ৰেট ব্ৰিটেইন। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? 1885 চনত। 1885 চনত। এইটো কাৰ নেতৃত্বত গঠন কৰা হৈছিল? LN
অক্টেভিয়াম হিউমাৰ নেতৃত্বত গঠন কৰা হৈছিল, এইটো মনত ৰাখিব। পিছৰ প্ৰশ্নতে কৈছে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লাভ কৰিছিল? এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়াম হিউমাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লাভ কৰিছিল। এতিয়া আৰু কৈছে কি ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথম বাওঁপন্থী দল কোনটো? ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথম বাওঁপন্থী দল কোনটো? ভাৰতীয় সাম্যবাদী দল। ভাৰতীয় সাম্যবাদী দল গঠন কৰা হৈছিল 1924 চনত। 1924 চনত। ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া পতা হৈছিল? যিটো ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন ভাৰতত কেতিয়া পতা হৈছিল? এয়া হৈছে 1952 চনত। 1952 চনত। সেইখন ইলেকশ্যনত বা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। মনত ৰাখিব। তাৰপিছত প্ৰশ্নটোত কৈছে ভাৰতৰ দ্বিতীয়খন ৰাজনৈতিক দল কোনটো? ভাৰতৰ দ্বিতীয়খন ৰাজনৈতিক দল কোনটো? মুছলিম লীগ। আৰু কৈছে কেতিয়া আৰু ক'ত গঠন কৰা হৈছিল? কেতিয়া? 1906 চনত। ক'ত গঠন কৰা হৈছিল? বৰ্তমান যে বাংলাদেশ আছে সেই বাংলাদেশৰ ৰাজধানী ঢাকাত গঠন কৰা হৈছিল। আৰু তোমালোকৰ কাৰণে এতিয়া প্ৰশ্ন দিয়া থাকিল, ইয়াৰ উত্তৰটো মোক তোমালোকে কমেণ্ট বক্সত লিখি জনাই দিব পাৰিলে ভাল হ'ব। কাৰ্ল মাৰ্কস কোন আছিল? কাৰ্ল মাৰ্কস কোন আছিল? ধন্যবাদ।